নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো মোৰ চেনেল পুৰবি কালেকশ্যন। আজি লৈ আহিছো দুৰ্গা পূজা অফাৰ ডে নাম্বাৰ 5 হয়। সো আজি বহুতে যেহেতু কিছুমানে মোক কম্বো সেট দিবলৈ কৈছিলে, গতিকে আজি আপোনালোকে পাব কম্বো সেট, ধুনীয়া ধুনীয়া কম্বো সেট। তাতে কিছুমানে কম্বোত আপোনালোকে খাৰু থাকিব, কিছুমান কম্বোত আপোনালোকৰ সীতাহাৰ থাকিব, আৰু ধুনীয়া ধুনীয়া এনেকুৱা টাইপৰ কিবা ডায়মণ্ড টাইপৰ ফিংগাৰিং থাকিব কম্বোত, ধুনীয়া ষ্টনৰ ব্ৰুচ পিন থাকিব। গতিকে বহুত ধুনীয়া ধুনীয়া কম্বো হ'ব। সো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো প্ৰথমতে লাইক কৰিব, লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই দেন ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। সো দেখাম কেনেকুৱা ধৰণৰ কম্বো ছেট। প্ৰথম কম্বো ছেটটোত দিছোঁ এডাল ষ্টনৰ গল্পটা, যিহেতু অফাৰ আনিবলৈ কৈ আছিলে ষ্টনৰ গল্প। সো প্ৰথমতে দিছোঁ এডাল ষ্টনৰ গল্পটা, হোৱাইট আৰু পিংক ষ্টনৰ গল্পটা। চাওক এইটো হ'ব, তাৰে থাকিব এনেকুৱা টাইপৰ টপত। ইয়াৰ লগতে কম্বো কৰি দিছোঁ এডাল লুকাপাৰো, হোৱাইট পাৰ্ল ফিনিচিং হয়। দেখিছে তলত এইখিনি পাৰ্ল লটকান থাকিব, আৰু এইটো হ'ব লুকাপাৰো এনেকুৱা। আৰু কম্বোটোৰ লগতে এটা ধুনীয়া একেবাৰে দেখিছে ডায়মণ্ডৰ নিচিনা চিম্পল ফিংগাৰিং আপোনালোকক গিফ্টত দিয়া হ'ব। এইটো চাওক, পিন্ধিলে দেখিছে একেবাৰে ধুনীয়া ডায়মণ্ড ৰিং পিন্ধাৰ দৰে হয়। এইটো কম্বোৰ লগতে দিয়া হৈছে এইটো। চ' এইটো হৈছে কম্বো নাম্বাৰ 1, য'ত আছে লুকাপাৰো আৰু ষ্ট'ন গল্পনা, লগতে এটা ফিংগাৰিং। অনলি 899 899 টকা। যদি আপোনালোকৰ পচন্দ হৈছে স্ক্ৰীনশ্বট লওক, আৰু স্ক্ৰীনশ্বট লৈ আপোনালোকে স্ক্ৰীনত যিটো ফোন নম্বৰ দেখিছে তাতে আপোনালোকে হোৱাটছআপ কৰিব। কেছ অন ডেলিভাৰী নহ'ব, আপোনালোকে অনলাইন পে' কৰি ল'ব লাগিব। নেক্সট কম্বোত বিৰাট ধুনীয়া এটা পাট ছেট দিছোঁ। এইটো চব ষ্টনৰ হ'ব পাট ছেটটো, গ্ৰীণ আৰু হোৱাইট থাকিব, হাফ গ্ৰীণ হাফ হোৱাইট। ইয়াৰে কাণফুলিযোৰ থাকিব টপত, বিৰাট ধুনীয়া হয়, মৰম লগা টপত। হোৱাইটটো আপোনালোকে ধৰিব পৰা নাই। কম্বোত দিছোঁ এডাল গ্ৰীণ কালাৰ গল্পটা, আপোনালোকে গিফ্ট পাৰ্পজত ল'ব পাৰিব। আৰু তাৰ লগতে এটা ফিংগাৰিং, প্ৰায়বোৰৰ লগতে আজি আপোনালোকে এটা অকল ফিংগাৰিং ফ্ৰী পাব। চ' ফিংগাৰিংটো সাংঘাতিক ধুনীয়া। এইটো চক একেবাৰে মৰম লগা চিম্পল, বুজাব নোৱাৰিম কিন্তু বিৰাট ধুনীয়া। যদি মই পিন্ধি দেখাওঁ, এইটো হ'ব, এইটো অৱশ্যে এডজাষ্টেবল হয়, কিছুমান এডজাষ্টেবল পাব। চ' এইটো হ'ব কম্বোটো, লগতে ফিংগাৰিং এটা পাব। 749 অনলি, 749 টকা। নেক্সট কম্বোটো দিছোঁ এটা ধুনীয়া দুগদুগী। এইটো হ'ব চাওক, মাজতে গল্ডেন মণিয়া গাঠা আছে, মাজতে গ্ৰীণ মিনা আছে, তাৰ লগতে থাকিব টপত ইয়েৰিংছ। ইয়াৰ লগতে বিৰাট ধুনীয়া এটা আপোনাক ব্ৰুচ পিন দিয়া হৈছে। চাওক কম্বো কৰি এইটো দেখিছে, এইবোৰ সকলোবোৰ হোৱাইট ষ্ট'ন, লাইটত আপোনালোকে ধৰিব পৰা নাই, আৰু এইটো ৰেড ষ্ট'ন হ'ব। এনেকুৱা টাইপৰ ব্ৰুচ পিন বিৰাট ধুনীয়া হয়, বিয়াতো আপোনালোকে লগাব পাৰিব। আৰু এটা ফিংগাৰিং দিয়া হৈছে, ফাৰ্ষ্টতে যিটো দেখাইছিলোঁ ফিংগাৰিং, সেইটো ফিংগাৰিং হ'ব এইটো কম্বোটো, য'ত থাকিব দুগদুগীটো, ইয়েৰিংছ আৰু এটা ব্ৰুচ পিন, লগতে এটা ফিংগাৰিং। আৰু ইয়াৰে প্ৰাইচটো 790 হয়, 790 টকা। চ' নেক্সট দিছোঁ এটা লাৰ্জ চাইজৰ জাপি, ক্ৰিষ্টেলৰ জাপি। চ' এইটো হ'ব ৰেড আৰু ব্লেক কালাৰত। ইয়াৰে ইয়েৰিংছটো দেখিছে, এইবোৰ আগতে কালেকশ্যন দেখুওৱা হয়, বৰ্তমান যিহেতু অফাৰত দিছোঁ, গতিকে বহুত কমতে পাব, আপোনালোকে লৈ ল'ব পাৰিব। তাৰ লগতে এডাল থোকা গল্পটা থাকিব, আৰু থোকা গল্পটাৰ ইয়েৰিংছো থাকিব কম্বোত। আৰু ধুনীয়া চাওক, কিমান ধুনীয়া এটা ব্ৰুচ পিন নহয়নে, একদম বিৰাট ধুনীয়া। আৰু এটা ব্ৰুচ পিন আৰু বিৰাট ধুনীয়া এটা ফিংগাৰিং দিয়া হৈছে। চ' এইটো হ'ব কম্বোটো, জাপি এটা, থোকা গল্পটাটো, ব্ৰুচ পিন এটা, ফিংগাৰিং এটা। অনলি 1090, 1090 টকা। মাত্ৰ এজনেই পাব কম্বোবোৰ কিন্তু। চ' আপোনালোকৰ পচন্দ হ'লে লগালগ বুক কৰিব, আনকো গিফ্ট কৰিব পাৰিব, যিহেতু বিয়াৰ বতৰ আহি আছে আৰু পালেহিয়ে বিয়া খুব চলি আছে, গতিকে আপোনালোকে বিয়াত গিফ্ট কৰিব পাৰিব, নিজলৈও ল'ব পাৰিব। বিশেষকৈ ব্ৰুচ পিন আৰু ফিংগাৰিংটো সাংঘাতিক ধুনীয়া। চ' নেক্সট দিছোঁ এটা ক্ৰিষ্টেলৰ দুগদুগী, ৰেড ব্লেক কালাৰত। এইটো থাকিব দুগদুগী, চাওক ৰেড ব্লেক কালাৰ ধুনীয়া হয়। আৰু ইয়াৰে লগত থাকিব ইয়েৰিংছ, এইটো হ'ব ইয়েৰিংছ। ইয়াৰ লগত কম্বো কৰি দিছোঁ মই পুনৰ এটা ব্ৰুচ পিন। এইটো ব্ৰুচ পিন চাওক, এনেকুৱা তলফালে ওলমি থাকিব, দেখিছে কালাৰটো। আৰু লগতে আপোনালোকক চাৰিপাত মেট ফিনিছৰ কপাৰ বেছড গ'ল্ড পলিছৰ খাৰু চাৰিপাতো দিয়া হৈছে, আৰু এটা ফিংগাৰিঙো দিয়া হৈছে। চাওক ফিংগাৰিংটো বিৰাট মৰম লগা, মই পিন্ধি দেখাইছোঁ। চাওক এইটো হ'ব ফিংগাৰিংটো, চাওক। চ' এইটো হ'ব চাওক কম্বোটো,
অনলি 999 টকা যদি পছন্দ হৈছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে এইখিনিতে পুনৰ জনাও যদি আপোনালোকে ভিডিঅ'টো লাইক কৰা নাই প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকে মোক মোৰ ফেচবুক পেজ আৰু ইনষ্টাত ফ'ল' কৰিব পাৰে ডেছক্ৰিপশ্যনতে লিংক পাব কিয়নো ভিডিঅ' আমি ডেইলি দিব সময় নাপাওঁ চ' তাতে লেটেষ্ট আপডেটবোৰ দি থকা হয় ইনষ্টাগ্ৰামৰ পেজত চ' আপোনালোকে চাবগৈ পাৰে নেক্সট দিছোঁ এটা মাল্টি কালাৰ হেণ্ড পটা চাওক এইটো হ'ব এটা মাল্টি কালাৰ হেণ্ড পটা ৰেড ব্লু গ্ৰীনত থাকিব আৰু ইয়াৰ ইয়েৰিংছটো থাকিব টপত ইয়াৰ লগতে কম্বো কৰি দিছোঁ এডাল মই ৰেড ষ্ট'নৰ গল্পটা এইটো চাওক এইবোৰ হ'ব ষ্ট'ন ধুনীয়া এডাল গল্পটা ৰেড ষ্ট'নৰ গল্পটা এনেকৈ বুজি নাপাব ওচৰৰ পৰা সাংঘাতিক ধুনীয়া কিন্তু আৰু ইয়াৰ লগতে কম্বত পাব এটা আপোনাৰ কপাৰ বেষ্টৰ এডজাষ্টেবল ফিংগাৰিং মাল্টি কালাৰ এইটো হ'ব চাওক কম্বোটো মাত্ৰ 990 টকা 990 অনলি নেক্সট কম্বো দিছোঁ এডাল মটৰমণি চেইনত এটা জেঠি পটা টাইপৰ গ্ৰীণ কালাৰ গহনা আৰু তাৰ কাণফুলিযোৰ থাকিব টপত আৰু ইয়াৰ লগতে কম্বো কৰি দিছে এডাল ৰেড কালাৰ গল্পটা এইটো হ'ব ৰেড কালাৰ গল্পটা কাণফুলিও থাকিব ইয়াৰ লগত সৰু সৰু টপত থাকিব কাণফুলি এযোৰ পাব ষ্ট'নৰ খাৰু এযোৰ পাব এইটো চাওক এনেকুৱা পিংক আৰু হোৱাইটৰ ষ্ট'ন খাৰু পাব যিবোৰ খুলিব পাৰি হা আপোনালোকে খুলি পেলাই পিন্ধিব পাৰিব চ' এইটো হ'ব কম্বোটো তিনিটা বস্তু 899 899 টকা অনলি চ' নেক্সট কম্বো দিছোঁ সীতাহাৰ এডাল লাইটত আচলতে ৰিং লাইটত সীতাহাৰটো ধৰিব নোৱাৰে সেইবাবে মই লাইটটো অফ কৰি দিছোঁ এইটো চাওক আপোনালোকে সীতাহাৰটো পিছফালে আপোনালোকে কিন্তু এডজাষ্ট কৰিব নোৱাৰিব চ' এনেকৈ ডাইৰেক্ট আৰু পিন্ধিব লাগিব ইমানখিনি দীঘল দেখিছে সীতাহাৰটো হ'ব ইয়াৰ লগতে এটা ধুনীয়া চাওক ব্ৰুচ পিন পাইছে দেখিছে বিৰাট ধুনীয়া ফিংগাৰিং এইবোৰ ৰ'জ গ'ল্ড কালাৰৰ হয় আৰু এডি ষ্ট'ন থাকিব ধুনীয়া হয় এইটো এডজাষ্টেবলো হয় চ' কম্বোটো অনলি 849 সীতাহাৰ ব্ৰুচ পিন আৰু ফিংগাৰিং 849 নেক্সট কম্বোত এটা ডুগডুগি দিছোঁ ৰেড কালাৰ এইটো বিৰাট ধুনীয়া আপোনালোকে এইটো জোৰণতো পিন্ধিব পাৰিব আৰু এনেকৈ আপোনালোকে ধৰিব পৰা নাই কিন্তু ওচৰৰ পৰা সাংঘাতিক ধুনীয়া হয় এটা ডুগডুগি কাণফুলিযোৰ আছে হেংগিঙত এইটো হ'ব হেংগিঙত কাণফুলিযোৰ আৰু ইয়াৰ লগত এডজাষ্টেবল লাগিছে একদম বেষ্ট কোৱালিটি কপাৰৰ এটা ফিংগাৰিং দিয়া হৈছে বহুতে বিয়াত এনেকুৱা ফিংগাৰিংবোৰ পিন্ধে চ' এইটো হ'ব ফিংগাৰিং 4 পাত খাৰু দিয়া হৈছে দেখিছে 4 পাত ধুনীয়া খাৰু দিয়া হৈছে এইটো 2.8 হ'ব আপোনালোকে ইয়াতকৈ সৰু চাইজ লাগিলেও পাই যাব এইটো হ'ব কম্বোটো ডুগডুগি খাৰু 4 পাত ফিংগাৰিং এটা 799 799 টকা মাত্ৰ নেক্সট লাষ্ট ছেকেণ্ড কম্বোত দিছোঁ এডাল ব্লেক কালাৰ বহুতে ব্লেক কালাৰ বিচাৰে এডাল ব্লেক কালাৰ ডুগডুগি এইটো হ'ব কাণফুলিযোৰ হেংগিঙতে থাকিব এইটো হ'ব চাওক আৰু ইয়াৰ লগতে কম্বোত দিছোঁ খাৰু এযোৰ বাৰতি এযোৰ বহুতে বাৰতি লয় সাধাৰণতে আমাৰ অসমীয়া মানুহে পিন্ধে আৰু এইটো চাওক ডিজাইনটো দেখিছে ধুনীয়া এযোৰ বাৰতি এটা কপাৰ এডজাষ্টেবল ফিংগাৰিং চ' মাজতে ব্লেক ষ্ট'ন থাকিব আৰু বাকীবোৰ ৰেড ষ্ট'ন হ'ব ধুনীয়া এটা ফিংগাৰিং এইটো চাওক চ' এইটো হ'ব কম্বোটো 799 অনলি এবাৰ দেখাওঁ আজিৰ ভিডিঅ'ৰ শেষৰটো কম্বো আৰু শেষৰটো কম্বো বিৰাট ধুনীয়াই হ'ব চ' ভিডিঅ'টো পুনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই যদি দেখাওঁ লাষ্ট কম্বো য'ত থাকিব 4 পাতকৈ পালা বহুতে পিন্ধে পালা চ' ধুনীয়া হয় ওচৰৰ পৰা বেছি মৰম লগা হয় এইটো হয় আৰু ইয়াৰ লগতে কম্বোত দিছোঁ এটা জাপি ৰেড কালাৰ জাপি গিফ্ট পাৰপজত আপোনালোকে ল'ব পাৰিব যিহেতু বৰ্তমান বিয়াৰ ছিজন হয় তাৰে ইয়েৰিংছটো আছে হেংগিঙত এনেকুৱা টাইপৰ লগতে গল্পটা এডালো দি দিছোঁ আপোনালোকক এইটো চাওক গল্পটা হ'ব লগতে ইয়েৰিংছো থাকিব গল্পটাৰ আপোনালোকে এটা বাটাৰফ্লাই ডিজাইনৰ ধুনীয়া ফিংগাৰিঙো পাব এইটো চাওক বাটাৰফ্লাই ডিজাইনৰ মই পিন্ধি দেখাই দিছোঁ এইটো সৰু বাটাৰফ্লাই এজনী আছে আৰু এই গোটেই কম্বোটো মাত্ৰ 749 টকা 749 অনলি
চ' 11টা কম্বো দিলোঁ আশা ৰাখিছোঁ আপোনালোকে বিচৰা মতে পাইছে বা আপোনালোকৰ পচন্দ মতে এটা হ'লেও ওলাইছে যদি পচন্দ হৈছে তেন্তে এতিয়াই বুকিং কৰক কাৰণ কালিলৈ হয়তো নাপাব পাৰে যিহেতু কম্বোবোৰ লিমিটেড ষ্টক আছে সকলো প্ৰায় এজনেই পাব নেকি কাৰণ এইবোৰ আপোনালোকে গম পায় চ' পুৰণা কালেকশ্যন লগতে নিউ কালেকশ্যন এড কৰি কম্বো বনাই দিয়া হৈছে চ' পুৰণা কালেকশ্যনবোৰ যিহেতু নাই গতিকে এজনেই পাব চ' ভিডিঅ'টো যিসকলে চাইছে মৰম দিছে কমেণ্ট কৰিছে সকলোলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ